নমস্কাৰ বন্ধুসকল, মই এটা ৰেচিপি বনাব লৈছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। কি ৰেচিপি বনাম আপোনালোকে ভিডিঅ'টো চাই থাকক। তাৰপিছত প্ৰথমে ল'লোঁ গাহৰি মাংস, তাৰপিছত আদা নহৰু, তাৰপিছত বিলাহী আৰু লগত আছে ভোট জলকীয়া। এইটো আইটেমটো মই আজি কুকাৰত দি বনাম। প্ৰথমতে দিলোঁ গাহৰি, অলপ ভিনেগাৰ দিছোঁ লগত। গাহৰিখিনি দিয়া হৈ গ'ল। তাৰপিছত এই আদা নহৰু, তাৰপিছত এই বিলাহী, জুই জ্বলি আছে, নিমখ দিলোঁ। হালধি অলপ দি দিওঁ। মই কুকাৰৰ ঢাকনখন মাৰি দিওঁ। ফালে চাওক, মই দালিও বনাই আছোঁ। চাওক কি ধুনীয়া হৈছে, উতল আহি আছে। অলপ লাৰি দিওঁ। আজি কুকাৰতে বনাইছোঁ গাহৰি মাংস। এইখিনি কাটি থোৱা ভোট জলকীয়াখিনি এতিয়া ইয়াতে দি দিওঁ গাহৰি। লৰাই দিওঁ। বঢ়িয়া বঢ়িয়া গোন্ধ ওলাইছে। মই টেষ্টটো কৰি লওঁ দেই। এয়া মাংস বনোৱা হৈ গ'ল, এতিয়া খাবহে লাগে। চাই থাকক ভিডিঅ'টো। ঘৰৰে আম, আগফালৰ গছৰ হয়। এতিয়া আম কাটিব লাগিব খাবৰ কাৰণে। এয়া চাওক, আম কটা হৈ গ'ল। এইটো কি আম জাত বা কয় গম নাপাওঁ, গুটি আম বুলি কয় নে কি আম কয় নাজানো, সৰু সৰু। নমস্কাৰ বন্ধুসকল, আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট
আৰু ছাবস্ক্ৰাইব আৰু বেল আইকন ঘণ্টিটো দবাই দিব। আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।